তো গাইজ প্ৰথমতে আমাৰ বিকিয়ে এতিয়া বৰ্তমান কাটি আছে আপোনালোকৰ। তো গাইজ গুড ইভিনিং, মানে কি বহুত দিন ভিডিঅ' দিয়া নাই, ৰাইজবিলাকে চাগে পাহৰিছে মোক। তো আজি ভিডিঅ'টো কণ্টেণ্টটো অলপ বেলেগ টাইপৰ হ'ব, যিহেতু মই ট্ৰেন্সফাৰ আহিলোঁ। ট্ৰেন্সফাৰ অহাৰ কাৰণে মানে কি মোৰ লগৰখিনিয়ে মানে কি পাৰ্টি বিচাৰি আছিলে। লগৰ মানে কি সকলোৱে যিহেতু নতুনকৈ এটা প্লেচত পষ্টিং দিছে, চ' পাৰ্টি বিচাৰি আছে। চ' আজি আমাৰ মানে পাৰ্টি আৰম্ভ হ'ব অলপ দেৰিকৈ। চ' আপোনালোকক সকলোখিনি দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে, কেনেকুৱা আমি মানে এটা টিম, মানে যেনেকৈ এটা টিমে কেনেকৈ পাৰ্টি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, বহুত ভাল পাব। আৰু আগৰ চেনেলটো যিহেতু মই বাদ দিছোঁ, আপোনালোকে সকলোৱে গম পাইছে, যিটো আপোনালোকৰ নাম আছিল পাৰ্থপ্ৰতিম ব্লগছ। এতিয়া নতুনকৈ চেনেলটোত আহিছোঁ, আপোনালোকৰ লোকেল ইণ্ডিয়ানছৰ আহিছোঁ। তো আপোনালোকে লোকেল ইণ্ডিয়াটো অকণমান ছাপোৰ্ট কৰি দিব, যেনেকৈ আগৰ পাৰ্থপ্ৰতিম ব্লগছটো আছিলে। মানে পাৰ্থপ্ৰতিম ব্লগছটো বাদ দিলোঁ কিয়, মানে ইণ্টাৰভিউ ৰিলেটেড যিহেতু মই কণ্টেণ্ট নবনোৱা হ'লোঁ এতিয়া, সেইবাবে ইণ্টাৰভিউ যিহেতু চেচু হ'ল, চ' সেইবাবে মই বেলেগ কণ্টেণ্ট বনাব লৈছোঁ। ত' আপোনালোকক দেখুৱাম এতিয়া, চাই থাকক আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আমাৰ আজি খানাটো কিহেৰে আয়োজন হ'ব আপোনালোকক ভিডিঅ'ৰ দেই। তো এতিয়া আমি মেছৰ ভিতৰলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ প্ৰথমতে আমাৰ বিকিয়ে এতিয়া বৰ্তমান কাটি আছে আপোনালোকৰ নহৰু কাটি আছে, যিহেতু গাহৰি মাংস হ'ব লগত, সেইবাবে গাহৰি কাটি আছে বিকি মজুমদাৰ, আমাৰ হোজাই ল'ৰা। হোজাই ডিষ্ট্ৰিক্টৰ ল'ৰাও, আৰু এইজন আমাৰ ৰাইটাৰ, QRT প্লাটনৰ ৰাইটাৰ হয়। আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু ইয়াত আপোনালোকৰ দেখিছে আইনাও আছে মুখ চাবৰ কাৰণে। সকলো ল'ৰাবিলাকে মানে কি ভাত খাবলৈ আহিলে এবাৰ মুখখন চাই, যিহেতু ময়ো এবাৰ কেমেৰাত চাই দিছোঁ। আৰু এই এনেকুৱা ধৰণৰ আৰু আপোনালোকক দেখুৱাই আছোঁ কি বনাইছে। ফাৰ্ষ্ট বনাইছে আপোনালোকৰ ইয়াত কি আছে, ভাত বনাব। তো গাইজ আজি ৰাতিলৈ গাহৰি মাংস হ'ব, যিহেতু গাহৰি মাংস আমি দুজন মিলি খুৱাইছোঁ। আমাৰ এজন বিকি মজুমদাৰে মই যিহেতু নতুনকৈ আহিছোঁ, সেইবাবে পাৰ্টিটো দিছোঁ। প্ৰথম গাহৰি মাংস আৰু লগত দুজন মানে কি গাহৰি নাখায়, চ' সেইবাবে আমাৰ খাচী মাংসও আছে দুজনমানৰ কাৰণে। আৰু এই বস্তুকেইখন আপোনালোকে চিনি পাইছেই চাগে, ঢাল, আৰু এইখনত কয় ঢাল, আৰু এইটো হ'ল আপোনালোকৰ হেলমেটটো প্ৰটেকশ্যন দেখিছে নাই। হেলমেটটো আপোনালোকৰ বহুত ৱেইট হয়, 2-3 কেজি ওপৰত হয়। আপোনালোকে এইটো প্ৰটেকশ্যন ইমান নাপায়। আৰু এটা আছে সেইটো হেলমেটত আপোনালোকৰ প্ৰটেকশ্যন পায়, যিটো আপোনালোকৰ বাইকৰ নিচিনা হয়। আৰু এখন ঢালত ধৰি লওক আপোনালোকৰ শিলগুটি মাৰিলেও আপোনালোকৰ হেৰি নহয়, মানে মানুহটো গাত নালাগে। আৰু আপোনালোকক আজি আৰু এটা বস্তু দেখুৱাই দিওঁ। আপোনালোকে বস্তু এটা কৈছোঁ, ক'ৰবাত যদি আপোনালোকে যাবলগীয়া হ'লে আপোনালোকে বেগৰ ক্ষেত্ৰত বস্তু এনেকুৱা দুটা বেগ ল'ব, আপোনালোকৰ বহুত সুবিধা হয়, যিহেতু আমাৰ পুলিচ পাৰ্চনে লয়। এইটো আপোনালোকে দেখিছে ৰজনীগন্ধাৰ বেগ দেখিছেনে, এইটো আপোনালোকৰ চাওক কি ধুনীয়া বেগটো। আপোনালোকক ক'লোঁ নহয়, আপুনি ওচৰৰ পৰা যেতিয়া ল'ব বহুত ধুনীয়া বেগ হয়, 100 টকাত পাই যায় ৰজনীগন্ধা আপোনালোকৰ এইটো হেৰি বেগ। আৰু আপোনালোকে ক'ৰবাত যদি যাবলগীয়া হয়, কাপোৰ কানি সোমাবলগীয়া হ'লে এইটো বেগত আপোনালোকে লৈ যাব পাৰে, যদি কম খৰচত। আৰু ৰজনীগন্ধাৰ যিটো আপোনালোকৰ পেকেট আহে, আৰু লগতে এইটো ছিগনেচাৰ, এইটো বেছি নলয়, এইটো আপোনালোকৰ 80 টকামান লয়। চ' আপোনালোকে যদি ক'ৰবাত কেতিয়াবা যাবলৈ বেগৰ ইমাৰ্জেঞ্চি বেগ এটাৰ প্ৰয়োজন হয়, তেতিয়া আপোনালোকে এইটো বেগ ল'ব পাৰে। আপোনালোকক মই এই কথাটো শিকাই দিলোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে। বাকী কি কণ্টেণ্ট দিম মানে মই ভাবি নোপোৱাছোঁ, চ' সেইকাৰণে অলপ ব্লগিং দি আছোঁ। আপোনালোকে সকলোৱে গম পায়, যিহেতু মই আগতে ইণ্টাৰভিউ ৰিলেটেড দিছোঁ, এতিয়া অলপ ব্লগিং দিছোঁ। অলপ আপোনালোকে সহায় কৰিব, যোনখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছিলে আগতে। তো ভিডিঅ' এইকেইদিন দিয়াও নাই তাতে। আৰু আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে কি জানিব বিচাৰে, কেনেকুৱা ধৰণৰ ব্লগ বিচাৰে, এইখিনিও আপোনালোকে কমেণ্ট কৰিব। মই তেতিয়া আপোনালোকক সেই তেনেকুৱা টাইপৰ ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।